নমস্কাৰ বন্ধু বান্ধৱীসকল, মনীষ কিচেনলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাই মই আজি এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। গৰমৰ দিনত মাছৰ এটা ইউনিক ৰেচিপি আপোনালোকলৈ আজি আনিছোঁ। মাছ আৰু অমিতাৰ কম্বিনেশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। শেষলৈকে ভিডিঅ'টো চাব আৰু তাৰ মাজত মই কি মছলা ব্যৱহাৰ কৰিম কৈ যাম। ইয়াৰ বাবে মই লৈছোঁ পুখুৰীৰ তাজা আধা কেজি ৰৌ মাছ, প্ৰায় 1.5 পোৱামান ওজনৰ এটা কেঁচা অমিতা, অলপমান পিঁয়াজ কাটি লৈছোঁ, এটা বিলাহী, এটা মজলীয়া সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ দীঘলীয়াকৈ। খুব কম মছলাৰে আজি ৰেচিপিটো হ'ব। ইয়াৰ বাবে আমি লৈছোঁ 2 চামুচ পান মছলা, 2 চামুচ গোটা জিৰা, যিটো আমি পিছত ভাজি গ্ৰাইণ্ড কৰি লওঁ, অকণমান আদা আৰু কেইটামান কেঁচা জলকীয়া। জলকীয়াৰ পৰিমাণটো ইয়াত আমি কমকৈ ব্যৱহাৰ কৰিম। প্ৰথমতে আমি গৰম কৰি ল'লোঁ টাৱা আৰু তাত আমি পান মছলাখিনি ভাজি ল'ম। 2 চামুচ পান মছলা ভাজি ল'ম। ইয়াৰ পিছত আমি জিৰাখিনি ভাজি ল'ম। আলু আৰু অমিতাৰ লগত মাছৰ এই স্বাস্থ্যসন্মত ৰেচিপিটো আমি সম্পূৰ্ণ মিঠাতেলত ব্যৱহাৰ কৰিম। তাৰ বাবে আমি কেৰাহীত তেল গৰম কৰিছোঁ আৰু আমি মাছবোৰ দি দিম। মাছ ভাজা হৈ গৈছে আমাৰ। এইখিনি উঠাই আমি পিছৰ মাছখিনিও ভাজিম। মাছ ভজা তেলখিনিতে আমি কাটি লোৱা অমিতাখিনি ভাজি লওঁ। আৰু ইয়াৰ পিছত আমি আলুখিনি ঠিক এনেধৰণে ভাজি লওঁ। আমাৰ অমিতাখিনি ভাজা হৈ গৈছে। এইখিনি আমি এতিয়া নমাওঁ। ইয়াৰ পিছতে আলুখিনি ভাজি লওঁ। ইয়াৰ পিছতে আমি আলুখিনি ভাজি লওঁ। মাছ অমিতা আলু ভাজাৰ পিছত আমি কেৰাহীখন পৰিষ্কাৰ কৰি লওঁ। তাৰপিছতে আমি প্ৰায় 2 চামুচ পৰিমাণৰ মিঠাতেল কেৰাহীত দি দিম। তেল গৰম হোৱাৰ পিছত আমি ফোড়নৰ বাবে প্ৰথমতে তেলত এটা তেজপাত, যিকেইটা জলকীয়া লৈছিলোঁ ফালি ল'লোঁ, সেইকেইটা দি দিলোঁ। আৰু তাৰ লগে লগে আমি কেইটামান ক'লা জিৰা আৰু কেইটামান বগা জিৰা কেৰাহীত দি দিলোঁ। এইখিনি অকণমান লৰচৰ কৰি আমি যিখিনি আলু আৰু অমিতা ভাজি লৈছিলোঁ সেইখিনি তাৰ ওপৰত আৰু এইখিনি আমি পিঁয়াজ যিখিনি লৈছিলোঁ, পিঁয়াজ আৰু আদা সেইখিনি পেষ্ট কৰি লৈছিলোঁ, সেইখিনিও আমি এতিয়া ইয়াৰ ওপৰত দি দিম। দি আমি অলপ লৰচৰ কৰি ইয়াতে 1 চামুচ সৰু চামুচৰ হালধি আৰু সোৱাদ অনুযায়ী নিমখটো এইখিনিতে আমি দি দিম। নিমখৰ পৰিমাণটো নিজে চাই ল'ব। তাৰপিছতে আমি সম্পূৰ্ণ পাচলিখিনিৰ লগত হালধি নিমখটো মিলাই প্ৰায় 1 মিনিটমান সময় ভাজি ল'ম। প্ৰায় 1 মিনিট সময় আমি এইখিনি লৰচৰ কৰাৰ পিছত ইয়াতে আমি এটা বিলাহী লৈছিলোঁ, তাৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি দি দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে মাছ হয়তো বহুতৰ লগতে খাইছে। অমিতাৰ লগত এনেদৰে ৰান্ধি খাব। গৰম দিনত এইটো খুব স্বাস্থ্যকৰ ৰেচিপিৰ ভিতৰত পৰে। যেতিয়া মানুহৰ পেট বেয়া থাকে বা বহুদিন মা মছলা খোৱা হয়, তাৰপিছত এই
ৰেচিপিটো ট্ৰাই কৰিব আপোনালোকে নিজে গম পাব বহুত ভোক লাগে হজম হয় আৰু পেটৰ অসুখো ভাল হয় সুন্দৰকৈ আমি ইতিমধ্যে ব্যৱহাৰ কৰা মছলাখিনি মিলি গৈছে আৰু আমি ভাজি লোৱাৰ কাৰণে অমিতাখিনিও প্ৰায় সিজি গৈছে এই পৰ্যায়ত আমি দি দিম যিখিনি আমি জিৰা আৰু চব ভাজি গুড়ি কৰি লৈছিলোঁ সেই মছলাখিনি ইয়াত আমি ব্যৱহাৰ কৰি দিম প্ৰায় 2 চামুচ জিৰা আৰু পান মছলা ভাজি লোৱা গুড়া এই ৰেচিপিটোৰ এইটোৱে হ'ল মেইন মছলা আৰু ইয়াৰ এটা এনেকুৱা সুগন্ধ আছে ইমান ধুনীয়াকৈ এটা গোন্ধ ওলাইছে এইটো আপোনালোকে নিজে বনালে গম পাব আৰু সোৱাদৰ কথাটো নকওঁৱেই ভজা হৈ গৈছে ইতিমধ্যে আমি মছলাখিনি মিলাই দিলোঁ ইয়াৰ লগে লগে আমি জোখমতে পানী দি দিম গৰম পানী দিম ইয়াতে আমি ঠাণ্ডা পানী কিন্তু ব্যৱহাৰ নকৰোঁ যিমানটো পৰিমাণৰ আপোনালোকে জোল খাব সিমানটো পৰিমাণৰ পানী দিব লাগে এই জোলটো আচলতে পাতলাই হয় বেছি ডাঠ নহয় গতিকে আপোনালোকে পানীটো নিজৰ পচন্দ মতে দি ল'ব পানী দিয়াৰ প্ৰায় আধা মিনিটমান সময় পিছত আমি ভাজি লোৱা মাছখিনি ইয়াৰ ওপৰত দি দিম মাছ দিয়াৰ পিছত আমি প্ৰায় 2-3 মিনিট সময়ৰ কাৰণে ঢাকনখন লগাই দিম বন্ধু বান্ধৱীসকল আমাৰ ঘৰৰ দুজন সদস্যৰ লগত আপোনালোকক চিনাকি কৰি দিয়া নহয় এয়া সৰুটো হৈছে কিংকি এয়া মাছৰ তৰকাৰী খাবলৈ বহি আছে আৰু ডাঙৰজনী হৈছে লাকি তাইটো বহুত গহীন হয় তাইও মাছৰ তৰকাৰী খাবলৈ বহি আছে কিংকিনৰটো বহুত ভোক লাগিছে 3 মিনিট সময় আমি হাই ফ্লেমত ৰাখাৰ পিছত ঢাকন উদঙালো ইমান সুন্দৰ গোন্ধ ওলাইছে নহয় ইয়াৰ পিছতে আমাৰ প্ৰায় হৈয়ে গৈছে এটা ধুনীয়া উতল আহি থকাৰ পিছতে আমি এইখিনি নমাই পেলাই সাৰ্ভ কৰিম মাছ অমিতা আৰু আলুৰ স্বাস্থ্যসন্মত তৰকাৰী আপোনালোকৰ সন্মুখত এয়া ৰেডি হৈ গ'ল ইয়াৰ সোৱাদ ৰং আৰু উপকাৰিতা আপোনালোকে নিজে খাই নাচালে মই কৈ বুজাব নোৱাৰিম নিশ্চয় আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পালে সেইটো মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এই গৰমৰ দিনত এই তৰকাৰী আপোনালোকৰ বাবে খুবেই স্বাস্থ্যকৰ এইখিনিতে মই আপোনালোকক মোৰ চেনেলটোত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিসকলে ইতিমধ্যে মোক ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিছে তেওঁলোকলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ এনেধৰণে মোক সহযোগিতা কৰিব বুলি আশা ৰাখি মোৰ ভিডিঅ'ৰ সামৰণি মাৰিছোঁ থেংক ইউ